বন্ধুসকল নমস্কাৰ, সত শ্ৰী আকাল। কেনে আছে আপোনালোক? সকলোৰে ভালনে? তো আজি মই আপোনালোকক এটা জেগা দেখাবলৈ ওলাইছোঁ। ইয়াতে গোগামুখৰ কাষত সুবনচিৰি সুবনচিৰি ইক' কেম্প বহুত ভাল জেগা হয়। তো নদীৰ পাৰত, সুবনচিৰি নদীৰ পাৰত অৱস্থিত। তাত বহুত কেম্পিং কৰিব পৰা ব্যৱস্থা আছে, খোৱা লোৱা ব্যৱস্থা আছে আৰু সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা ব্যৱস্থা আছে আৰু বহুতখিনি সুবিধা আছে। তাত ৰাতি থাকিব পৰা ব্যৱস্থাও আছে, নদীৰ পাৰত কেম্পিং কৰা ব্যৱস্থা আছে। তো সেইখিনি কেনেকুৱা ঠাই হয় দেখাবলৈ গৈ আছোঁ। গৈ কেনে নিশ্চয় ভাল পাব। এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত এটি কেম্প, সকলোখিনি ব্যৱস্থা আছে তাত। তো বলক ভিডিঅ'টো চাই থাকক। চাওক, ইয়াৰ ভিতৰ চোৱা। বেছি দিন হোৱা নাই, এখন নতুন হয়, 1 বছৰমান হৈছে বনোৱা। কমপ্লিট কাম হোৱাই নাই, কিছুমান কাম আধৰুৱা হৈ আছে। তো দেখাই আছোঁ। ধুনীয়া লাগে চাৰিওফালে, এটা প্ৰাকৃতিক সৌন্দৰ্য এটা উপভোগ কৰিব পাৰিব। নদীৰ পাৰত বহি ইফালে পাহাৰ আছে, তাৰপিছত এটা নেচাৰেল ধুনীয়া এটা বিউটি হয়।
এবাৰ নদীটো দেখা দিছোঁ আপোনালোকক কি ধুনীয়া লাগে ছাইডৰ পৰা নদীটো এয়া চাওক এইটো সুবনশিৰি নদী হয় ইফালে পাহাৰ আছে কি ধুনীয়া এটা পৰিৱেশ ভাটিবেলা বেছি ভাল লাগে পিছবেলা আমি এতিয়া দুপৰীয়া সময়ছোৱাত আহিছোঁ তো তথাপিও বেয়া লগা নাই আমি এতিয়া ইকো পাৰ্কৰ ভিতৰত আছোঁ ধুনীয়া লাগে ভিতৰখন আপোনালোকক দেখাই আছোঁ সিফালে গৈ দেখাই আছোঁ বৰ্তমান কেঁচা লগা কে यहाँ पे अच्छा पार्क है हाँ मतलब अच्छा सा समय आ गया बिता सकते हैं सब अपने फैमिली सबके साथ हाँ आना चाहिए सबको है ना सामने में नदी भी है व्यू अच्छा है हाँ आ सकते हैं खाली समय में চাওক এইডাল বগৰী ধুনীয়া ওচৰতে লাগি আছে হাতেৰে লগ পায় পকা বগৰী কিছুমান আছে চাওক এইকেইটা পকা বগৰী এইটো বগৰী ইফালে ইধাৰ আও বৰ্তমান ইধাৰ পকা হোৱা হে ইমান ওচৰত বগৰী আজিকালি পাবৰে নাই মানুহে থাকিবই নিদিয়ে চাওক ধুনীয়া লাগিব খাই তোৰো কি ধুনীয়া চেয়াৰ পাৰি থোৱা আছে দেখছে আচ্ছা है ना कंफर्टेबल है ना कोई लोड नहीं बगड़ी अच्छा আপোনালোকে ইয়াত আহিলে ধুনীয়া ৰাতি থকা কেম্পো আছে ফেমিলিৰ লগত আহে ছিংগল আহে যাৰ লগত আহে ফ্ৰেণ্ডছৰ লগত আহে ইফালে ধুনীয়া ৰাতি থকা ব্যৱস্থা আছে গোটেইখিনি কেম্পৰ ভিতৰত থাকিব পাৰে আপোনাৰ স্কটেজো আছে ধুনীয়া এটা ৰাতি এটা পাৰ কৰিব পাৰে আপোনালোকৰ বাৰ্থডে পাৰ্টি কিবা এনিভাৰ্চাৰী এনেকুৱা পাৰ্টি এৰেঞ্জ কৰিবৰ কাৰণে তেওঁলোকক ক'ব পাৰে তেওঁলোকে গোটেইখিনি এৰেঞ্জ কৰে এইবোৰ কেম্প ৰাতি থাকিব পাৰে ইয়াতে সৰুটো এটা মানুহ আছে চাগে ভিতৰত নোসোমাওঁ কিছুমান কাম কমপ্লিট হোৱা নাই নাৰ্চাৰী টাইপৰ কিছুমান কাম গাৰ্ডেনিঙৰ কাম বাকী আছে দেখাত এনেকুৱা যেন লাগিছে তো সেইখন মেইন কটেজ হয় তো সকলোৱে আহিব যিমান মানুহে চাই আছে ভিডিঅ'টো আপোনালোকে সকলোৱে আহিব আহি নিশ্চয় ভাল পাব প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব আৰু ধুনীয়া এটা এক্সপিৰিয়েঞ্চ ল'ব পাৰিব ইয়াত আহি নদীৰ পাৰত यार बकरी को हुआ है ना बदुमान क्या बकरी खाया नहीं हुआ है हाँ इधर आओ नज़दीक है तो ये की डाँगर के बनाई थैसे नाजानो ये की सुधिब लागिब यार स्टाफक सुधिले गम पाई जाम या चाওক सुबनसिरी नदीर पारत केनेकुवा ভিউ कि मस्त ভিউ हब ये रात को 12:30 बजे पहुंचेंगे बैक कैमेरा देखा दिছোঁ আপোনালোকক এবাৰ ধুনীয়া এটা ভিউ আহিব মই মোৰ এনেকৈ বেকত কৰি কেনে দেখাইছোঁ তাৰপিছত বেক কেমেৰাটো দেখা দিছোঁ ৱাও হোৱাট এ প্লেচ বন্ধুসকল এইখন ইকো পাৰ্ক ইয়াত গোগামুখৰ পৰা 10-12 কিলোমিটাৰ মান দূৰত অৱস্থিত তো কৰিম আহিব ইকো পাৰ্কখন ধুনীয়া লাগে এইটো কি ধুনীয়া সিনাৰি চাওক গোটেই পৰিৱেশটো মই দেখুৱা নাই গোটেই চাৰিওফালে ঘূৰা নাই
আজি সময়টো কম আছে তো আপোনালোকে আহিব এবাৰ আহি কিনে ভালকৈ চাব ধুনীয়া লাগিব মই গেৰাণ্টি দিছোঁ আপোনালোকে মনত বহুত শান্তি পাব আহি কিনে তো এইখন চালে ইক' পাৰ্ক ইয়াৰ পিছত আমি আপোনালোকক ইয়াৰে কাষতে এখন এগ্ৰিকালচাৰ ইনষ্টিটিউট ডাঙৰ ইনষ্টিটিউট অসমৰ ভিতৰত এখন ডাঙৰ ইনষ্টিটিউট ৰিচেণ্টলি হৈছে ইয়াত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিল ইয়াত ইনগ্ৰেশ্যন কৰিব তো সেইখন মই এবাৰ দেখাই দিম বাহিৰৰ পৰা ভিতৰত সোমাব পাৰ্মিশ্যন দিয়ে নে নিদিয়ে নাজানো গেটটো হ'লেও দেখাই দিম আৰু জেগাটো দেখাই দিম কিমান ডাঙৰ এৰিয়া আৱৰি ধৰিছে সেইখনে তো সেইখন দেখাই দিম ইয়াৰ পিছত close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. গোটেইখিনিটো ভালেই পাব প্ৰাকৃতিক পৰিৱেশৰ মাজত দিন সময় অতিবাহিত কৰিব পাৰিব প্লাছ খোৱা লোৱা ব্যৱস্থা থকা গোটেইখিনি আছে আৰু তাৰ লগতে এটা অতি মানে ভাল লগা বস্তু আছে বগৰী আপোনালোকে ইয়াত এভেইলেবল পাব এইটো ছিজনত আহিলে এভেইলেবল পাব বগৰী ছিজনত আহিলে ডাঙৰ লাগে সৰু লাগে পকা লাগে কেঁচা লাগে চব বগৰী খাব পাব ধুনীয়া এনজয় হ'ব আহিব সকলো
আজি আমাৰ এটা বিশেষ কাম ওলাই গ'ল তো আমি যাব লাগিব ইয়াতে আপোনালোকক ভিডিঅ'টো সমাপ্ত কৰিম তো ভিডিঅ'টো আজিৰ ইমানেই আছিল ভাল পালে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে কিবা কমেণ্টত জনাই দিব আৰু নতুনকৈ যদি চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ